নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি দুপৰীয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে অলপ কাম আছিলে, সেইটো কাৰণে ওলাই যাব লগা হ'ল। আৰু ওলাই গ'লেই বাহিৰৰ মানে ৱেডাৰটো দেখিলেই মানে মোৰ ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰোঁ। কি ধুনীয়া মানে বতৰটো। বাৰু যি নহওক, কাম আছিলে সেইখিনি কৰি মেলি আহি পেলাই আবেলি পঢ়িব বহিছোঁ। মানে কাৰেণ্ট এফেয়াৰ্ছ কৰিব লৈছোঁ আৰু আজিৰ যিটো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' ইউটিউবত দিছিলে SPM IS একাডেমিত, তাকে এইটো কৰিব লৈছোঁ। আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে কি চাব, কেনেকৈ কি পঢ়িব, বহুতেই সুধি আছিলে। সেইটো কাৰণে ভাবিছোঁ যে ক্লাছটো কৰি থাকোঁতেই কথাখিনি অলপ কৈ দিওঁ। যিমানখিনি মই জানো বা মই কৰি আছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, কাৰেণ্ট এফেয়াৰ্ছৰ আপোনালোকে দেখিছেই যে বহুত কুৱেশ্যনছ আহে, প্ৰিলিমছ হওক মেইনছতো হওক। গতিকে প্ৰতিটো ছাবজেক্টৰে টপিক ৱাইজ ভাগ কৰি তেনেকৈ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে নোট কৰিব পাৰে, আৰু নহ'লে ডাইৰেক্ট এনেকৈ মানে ভিডিঅ' চাই পেলাইও কৰিব পাৰে। মোৰ মতে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে প্ৰথমে আপোনালোকে নিউজ পেপাৰ পঢ়িব। যদি এতিয়ালৈকেও নিউজ পেপাৰ পঢ়া আৰম্ভ কৰা নাই, আপোনালোকে নিউজ পেপাৰ পঢ়া আৰম্ভ কৰক। মোৰো বেছি মাহ হোৱা নাই নিউজ পেপাৰ পঢ়া। কেতিয়াবা মোবাইলতেই চাওঁ, কাৰণ তেনেকৈ ঘৰত তেনেকৈ নিউজ পেপাৰ লোৱা নহয়। মোবাইলত বা লেপটপ টেবলেটতে পায়ে যাব আপোনালোকে, আজিকালিতো অনলাইন সকলো পায়ে যায়। গতিকে তেনেকেই পঢ়িব পাৰে। আৰু এতিয়া নিউজ পেপাৰৰ কাৰণে কোনখন নিউজ পেপাৰ পঢ়িব? অসমীয়া মিডিয়ামত যিবিলাকে পঢ়ি আছে সিহঁতে অসমীয়াতো নিউজ পেপাৰ পাই যাব, যিখন সুবিধাজনক হয় সেইখন কৰিলেই হ'ল। আৰু ইংলিছত আপোনালোকে অসমৰ কাৰণে দ্য আছাম ট্ৰিবিউনখন চাব পাৰে। তাতে আছাম ৰিলেটেড টপিকছবিলাকো পাই যাব আৰু তেনেকৈ পঢ়িব পাৰিব। প্ৰথমে নিউজ পেপাৰখন পঢ়িলে একো বুজি নোপোৱা নিচিনা লাগে, কিন্তু লাহে লাহে যেতিয়া আপোনালোকে ডেইলি পঢ়ি গৈ থাকিব তেতিয়া প্ৰেক্টিছ হৈ যাব আৰু তেনেকেই পাৰিব। আৰু দ্য হিন্দুখনো পঢ়িব পাৰে, কিন্তু মোৰ মতে দ্য আছাম ট্ৰিবিউনখন পঢ়িলেই হৈ যাব। ইমানকেইখন পঢ়াৰ কোনো প্ৰয়োজন নাই, এখনেই পঢ়ক, ভালকৈ পঢ়ক। আৰু যদি আপোনালোকে SPM IS একাডেমিত যিটো ইউটিউব চেনেলত দিয়া থাকে, ডেইলি নিউজ পেপাৰ এনালাইচিছ দিয়াই থাকে, দ্য আছাম ট্ৰিবিউন, দ্য হিন্দু, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, গোটেইখিনিৰ পৰা লৈ পেলাই তেওঁলোকে সদায় ভিডিঅ' দিয়ে। আৰু দেওবাৰে তেওঁলোকে আছাম স্পেচিফিক টপিকছবিলাক ডিছকাছ কৰে। আৰু SPM যিটো এপ আছে তাতে আপোনালোকে মান্থলি মেগাজিনো পাই যাব, অসমীয়াতো পাব, ইংলিছতো পাব। গতিকে আপোনালোকে তেনেকৈও কৰিব পাৰে। ইয়াতে ডাইৰেক্ট আপোনালোকে পঢ়িলেই হ'ল, চব দিয়াই থাকে, কেৱল মাত্ৰ বুজি পেলাই টপিকবিলাক লিখি পেলাই, নিজৰ ভাষাত লিখি পেলাই বুজি তেনেকৈ কৰিলেই হৈয়ে যাব। গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে নিউজ পেপাৰ পঢ়ক, নহ'লে ইউটিউবৰ ভিডিঅ'বিলাক চাওক, মানে SPMৰ যিবিলাক ভিডিঅ' দিয়া আছে সেইবোৰ চাওক। আৰু মান্থলি মেগাজিন পঢ়ক। মান্থলি মেগাজিনবিলাক পঢ়িলেও একেলগে গোটেই মাহটোৰ পঢ়া হৈ যায়, সুবিধা হয় তেনেকৈ। নিউজ পেপাৰ পঢ়িব আৰু মান্থলি মেগাজিন পঢ়ক, হৈ যাব। ইমান ইয়াতকৈ বেছি আৰু পঢ়িবলৈ প্ৰয়োজনো নাই। নিজে যেতিয়া পঢ়িব বস্তুবিলাক তেতিয়া ভালকৈ গোটেই মানে টপিকবিলাক বুজিও পাব। প্ৰথম বুজি নাপাবও পাৰে, কিন্তু পাছলৈ হৈ যাব। প্ৰেক্টিছ কৰক। যোনে কৰি আছেতো ভাল কথা, আৰু যিসকলে আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকক জনাই দিছোঁ। আৰু তাৰপিছত মোৰ কিবা এটা খাবলৈ মন গ'ল, মানে ৰাতি ভাবিছোঁ আজি ভাত নাখাওঁ, আৰু সেইকাৰণে এয়া পনীৰৰ লগত এনেকৈ চব্জিবিলাক মানে মেৰিনেট কৰি পেলাই, দৈ দি পেলাই এনেকৈ ফ্ৰাই কৰি লৈছোঁ। ৰাতি কেতিয়াবা খাবলৈ মন নগ'লে এনেকৈয়ে বনাই মেলি খাই দিওঁ। আৰু সদায় ভাত খাই থাকিব মন নাযায়, সেইটো কাৰণে এনেকৈয়ে ভাজি লৈছোঁ আৰু এইখিনিকে খাওঁ। আজি ৰাতিৰ মানে খানাটো অলপ জল্দিয়ে খাই দিলোঁ। ভোকো লাগি আছিলে, সেইটো কাৰণে এবাৰতে খায়ে দিলোঁ, চাহ তাহ খোৱা নাই আৰু। গতিকে এইখিনি খাই পেলাই তাৰপাছত অকণমান এনেই ৰেষ্ট কৰিলোঁ। তাৰপিছত 10টাই বাজিব হ'ল, 9:47 হৈছে। তাৰপিছত ভাবিছোঁ যে আজি অলপ ৰিভিজন মানে আমাৰ গভাৰ্নেন্সৰ ক্লাছ হৈ আছে, আৰু তাৰে মই লাষ্ট কেইটামান টপিক ক্লাছ কৰাও নাছিলোঁ, অলপ মানে আছে কৰিবলৈ, সেইখিনি কৰিম বাৰু। ভাবিলোঁ যে অলপ প্ৰথমৰ পৰা অকণমান পঢ়োঁ, কেইটামান টপিক অলপ পঢ়া আছিলে আগৰে, কিন্তু ভাবিছোঁ যে এতিয়া এইখিনি অকণমান পঢ়োঁ। যিমান পঢ়িব সিমানেই ভাল। ডেইলি অলপ হ'লেও মানে
পঢ়িবই লাগে বস্তুবিলাক, নহ'লে পাহৰিয়ে যাওঁ। সেইটো কাৰণে বহুত দিন ধৰি পঢ়া হোৱাও নাছিলে আৰু ক্লাছো কৰা নাই, যিহেতু ভাবিছোঁ যে আজি এইখিনি কৰি দিওঁ। আৰু এনেকৈয়ে মোৰ দিনটো গ'ল। আজিকালি ভিডিঅ' তেনেকৈ ইমান ঘনাই ঘনাই বনোৱা নহয়েই, যেতিয়া সুবিধা পাওঁ বনাওঁ আৰু এৰি দিয়া নাই। আগলৈ নাজানো কি হয়, সময়ৰ ওপৰত কথা আৰু। সময়ো যিহেতু চাপি চাপি আহিছে, জানুৱাৰীৰ পৰা ক্লাছ আৰম্ভ কৰিছিলোঁ, পঢ়া আৰম্ভ কৰিছিলোঁ, আজি 7 মাহ পাৰেই হ'ল। ক'বলৈ গ'লে ইমান জল্দি জল্দি সময়বোৰ গৈ আছে। গতিকে ভালদৰে পঢ়া শুনা কৰি নিজৰ ফালৰ পৰাতো চেষ্টা কৰি গৈয়ে আছোঁ। আশা কৰোঁ যাতে ভাল হয়, আৰু আপোনালোকেও ভালদৰে পঢ়া শুনা কৰি গৈ থাকক। আৰু আজিলৈ ইমানেই। পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক, আৰু সকলোৱে ভালদৰে পঢ়া শুনা কৰি গৈ থাকক। কষ্ট কৰক, কষ্টৰ ফল এদিন হ'লেও পাবই। মই সদায় এইটোৱে কওঁ আৰু সদায় কৈয়ে থাকিম। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।